অসম ভাওনা সমাৰোহ 2026 এইবাৰ অনুষ্ঠান ভাগিত আমি আপোনাক আজি 15-20 দিনৰ পৰা আমি দেখি আহিছোঁ যে আপুনি কণ কণ শিশুসকলক খুব সুন্দৰভাৱে সূত্ৰ নৃত্য ভাগ প্ৰদৰ্শন কৰিবৰ কাৰণে আপুনি অপ্ৰাণ চেষ্টা কৰি আহিছে। ইয়াত আপোনাৰ মনোভাৱ অকণমান আমাক ব্যক্ত কৰক। প্ৰথমে মই শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ তেখেতলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালৈও মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আজি যিটো অনুষ্ঠানত উপস্থিত হৈ আছোঁ, বৃহৎ অনুষ্ঠান, ক'বলৈ গ'লে পৃথিৱীৰ এটা বৃহৎ অনুষ্ঠান বুলি আমি ক'ব লাগিব। আৰু যিহেতুকে ভাওনা সংস্কৃতিটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনেহে আৱিষ্কৃত কৰিছে আৰু সেয়ে আমাৰ দায়িত্ব আছিল আৰু প্ৰভুজনাৰ দায়িত্ব আছিল যে তেখেতৰ সংস্কৃতি ধৰি ৰাখি সমাজত বিস্তাৰ কৰা। আজি 2026 চনত যি ভাওনাৰ আয়োজনৰ যিটো প্ৰয়াস কৰা হৈছে প্ৰভুজনৰ, সেই ক্ষেত্ৰত প্ৰভু ঈশ্বৰৰ এটি পৰিকল্পনা থাকে যে প্ৰতি বছৰে প্ৰতিবাৰে যি বছৰে ভাওনা আৰম্ভ হয় সেইবাৰেই এটা নতুন সৃষ্টিৰ আয়োজন কৰে। মনতে ভাবে নতুন সৃষ্টি কি কৰিব পাৰোঁ। প্ৰথমতে কৃষ্ণ উলিয়ালে, শিশুপাল উলিয়ালে, আয়তীসকলৰ আইসকলৰ দিহানাম উলিয়ালে 16,000। এতিয়া আহি সৃষ্টি কৰিলে গুৰুজনাৰ অপূৰ্ব সংস্কৃতি সূত্ৰধাৰ 500 সূত্ৰধাৰ প্ৰদৰ্শন। এই 500 সূত্ৰধাৰ প্ৰদৰ্শনৰ যিটো ব্যৱস্থা, ই বৰ মনোমোহা আৰু ই বৰ আচৰিত। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৱিষ্কাৰ কৰিছিলে সূত্ৰধাৰৰ চিহ্নযাত্ৰা কালত। গতিকে সেই ভাৱটো আজি আমাৰ আউনীআটী সত্ৰৰ প্ৰভুশ্বৰে সেই ভাৱটো আনি 500 সূত্ৰধাৰ প্ৰদৰ্শন কৰি সেইদিনাই ভাওনা উদ্বোধন কৰিব। এইটো এটা মহৎ উদ্দেশ্য আৰু এটা মহৎ পৰিকল্পনা। আমি ভাবিছোঁ যে ভাওনাই সমাজক মূল্যবোধৰ যিটো গতি, মূল্যবোধৰ যিটো ধাৰা, সেই ধাৰাটো সৃষ্টি কৰি আনি এটা জেগাত উপনীত কৰাইছে আৰু সেই অনুপ্ৰেৰণাটো দিছে সত্ৰাধিকাৰগৰাকী। কাৰণ আজি এই শিশুসকলক আজি এমাহজোৰা এই ফিল্ডখনত মই সূত্ৰধাৰ শিকাই আছোঁ, কিন্তু মই দেখিছোঁ যে কাৰো আমনি নাই। অভিভাৱকসকলৰ সময় যথেষ্ট পাইছে আৰু সকলো অভিভাৱকসকলে ইয়াত আহি উপস্থিত হৈ শিশুসকলক আগবঢ়াই দিছে, কিবা এটা শিকি আছে। কাৰণ সূত্ৰধাৰ বোলা বস্তুটো আমি প্ৰথমতে ভাবিছিলোঁ যে ই এটা বৃহৎ সমস্যাৰ সৃষ্টি হ'ব নেকি বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেখা পালোঁ যে ই তেনেই এটা সাধাৰণ অনুষ্ঠান বুলিয়ে ভাবিলোঁ। কাৰণ প্ৰত্যেকেই এযোৰ ড্ৰেছ পোছাক চিলাইছে, যথেষ্ট খৰচৰ কথা আছে, 4-5 হাজাৰ টকা খৰচ হৈছে, তালৈও কুণ্ঠাবোধ কৰা নাই। কিন্তু প্ৰভুজনাৰ যিটো আৱিষ্কাৰ, এই নৱপ্ৰজন্মৰ কাৰণে যিটো এটা পৰিকল্পনা, সেই পৰিকল্পনাতে ভাবিছোঁ যে সমাজক এটা নতুন সৃষ্টিধাৰাৰ সংযোজন ঘটাব আৰু আমি ভাল পাইছোঁ। আৰু 2026 চনৰ যিটো ভাওনাৰ পৰিকল্পনা, সেই পৰিকল্পনাত এই 500 সূত্ৰধাৰে উদ্বোধন কৰিব আৰু সেই অনুষ্ঠানটো যাতে জাকত জিলিকা হ'ব আৰু অসমক সেই অনুষ্ঠানটোৱে যথেষ্টখিনি আগবঢ়াই লৈ যাব বুলি ভাবিছোঁ। আৰু প্ৰভুজনাৰ এই সৃষ্টি মনোবলক আমি কেৱল সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমি সহায় কৰিম। তেখেতে আমাক নিৰ্দেশনা যিটো দিছে, আমি সৈনিক হিচাপে আগবাঢ়ি গৈ থাকিম আৰু আধ্যাত্মিক দিশেদি, সাংস্কৃতিক দিশেদি আমি নৱপ্ৰজন্মক আমি এইটো বিলাবলৈ আমি সুবিধা পাইছোঁ আৰু তেওঁলোকক এইটো সৃষ্টি কৰাৰ আমি প্ৰয়াস কৰিছোঁ। প্ৰভুজনাই সুবিধা দিছে, আমি সেই সুবিধাখিনি গ্ৰহণ কৰিছোঁ যাতে 2026 চনৰ ভাওনা সমাৰোহৰ অনুষ্ঠানটি জাকত জিলিকা হয়, তাৰ কামনা কৰি আজি মই এইটো আশা কৰোঁ। ধন্যবাদ। প্ৰথম ভাওনাৰ সমাৰোহৰ দিনৰ কাৰ্যসূচী 500 সূত্ৰধাৰ যি প্ৰক্ৰিয়া চলি আছে, যি 500 সূত্ৰধাৰ প্ৰদৰ্শন কৰা হ'ব, সেই 500 সূত্ৰধাৰ প্ৰদৰ্শন কেনেদৰে হ'ব তাৰে প্ৰস্তুতি এই ভিডিঅ'টোৱে পুনৰবাৰ আপোনালোকলৈ আজি আকৌ আগবঢ়ালোঁ। সম্পূৰ্ণ সূত্ৰধাৰৰ ভিডিঅ'টি আজি আগবঢ়াইছোঁ আপোনালোকলৈ। যিসকলে এতিয়াও এই ভিডিঅ'টি চাবলৈ পোৱা নাই, যিসকলে আঁতৰত আছে, মাজুলীত এই সমাৰোহত এতিয়াও উপস্থিত হোৱা নাই, তেওঁলোকে এই ভিডিঅ'ৰ যোগেদি যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে ইয়াত নৃত্য কৰিম বুলি আগবাঢ়িছে, সেই ইচ্ছুক প্ৰাৰ্থীসকলে এই ভিডিঅ'ৰ যোগেদি এই নৃত্য ভাগ
সূত্ৰ নৃত্যভাগ চাই ইয়াত প্ৰদৰ্শন কৰিব পাৰিব। সেই মানসেৰে আজি এই ভিডিঅ'টো পুনৰ আপোনালোকৰ মাজলৈ এৰি দিছোঁ। আপোনালোকে মৰম চেনেহেৰে এই ভিডিঅ'টো যাতে আঁকোৱালি লয় আৰু চাওক, খুব সহজ সৰল এজন ব্যক্তি যাৰ নামেই পৰিচয় গোলাপ বৰাবায়ন। আমি দেখি আহিছোঁ আজি 15-20 দিনৰ পৰা তেখেতে খুব ত্যাগ স্বীকাৰ কৰি কণ কণ শিশুসকলক গুৰুজনাই দি থৈ যোৱা যি সূত্ৰ নৃত্য, সেই সূত্ৰ নৃত্য ভাগ অসম ভাওনা সমাৰোহ 2026 উদ্বোধনী অনুষ্ঠান বিভাগত প্ৰদৰ্শন কৰিবৰ বাবে তেখেতে অপ্ৰাণ চেষ্টা কৰিছে কণ কণ বালকসকলক লৈ। সঁচাকৈ তেখেতৰ এই ত্যাগ আমি সঁচাই মানিবলগীয়া। তেখেতৰ এই চেষ্টা আৰু প্ৰভু ঈশ্বৰৰ যি নতুন পৰিকল্পনা তাক আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। এনেকৈ যাতে কণ কণ শিশুসকলক আমাৰ সমাজলৈ গুৰুজনাৰ যি অমূল্য সংস্কৃতি, ভাওনা সংস্কৃতি, সূত্ৰ নৃত্য সংস্কৃতিৰ যোগেদি মূল্যবোধৰ জ্ঞান দিব পাৰে, আধ্যাত্মিকতাৰ জ্ঞান দিব পাৰে, তাৰ মানসেৰে আউনীআটীয় সত্ৰাধিকাৰ পূজ্যস্তাত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ যি পৰিকল্পনা, সেই পৰিকল্পনাক আমি শ্ৰদ্ধা জনাইছোঁ। আৰু এই গোলাপ বৰাবায়ন বোলা যি ব্যক্তিজন, চাওকচোন কিমান কষ্ট। তেখেতে এহাতে খোল লৈ অথচ মুদ্ৰা দেখুৱাই আজি 15-20 দিনত কিমান কষ্ট কৰিছে, কিমান ত্যাগ স্বীকাৰ কৰিছে। সঁচাকৈ আমি এখেতক লৈ গৌৰৱান্বিত। আহক সকলো পুনৰবাৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোক সমূহ অসমবাসী ভাওনাপ্ৰেমী ৰাইজক সাদৰেৰে মাজুলী ভাওনা সমাৰোহ চাবৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰী পৰ্যন্ত, 4 মাঘৰ পৰা 14 মাঘ পৰ্যন্ত হ'বলগীয়া 10-দিনীয়া কাৰ্যসূচীৰ আমাৰ সহায় সহযোগিতা আগবঢ়াওক আৰু এই অসম ভাওনা সমাৰোহ 2026 অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰোঁ।